অ জুবিন দা কিয় গৈছিলা ছিংগাপুৰলৈ কালহতৰুৱে নিলে তোমাক চীন দেশলৈ চৰকাৰে কৈছিলে তোমাক ন্যায় দিম বুলি আজিলৈকে ন্যায় নাই আছে কথা দি অহা জনম জনম লবা ছিংগাপুৰত নিজৰ সপোন পুৰাবলৈ আহিবা অসমলৈ আহি তুমি ন্যায় লবাহি আশা নকৰিবা চৰকাৰে ন্যায় দিব বুলি সকলোৰে বাবে তুমি ঈশ্বৰৰ সমান সদায় থাকিবা